হেল্ল' গাইজ, গুড মৰ্ণিং। সেয়া চাওক, আজি ৰাতিপুৱা পৰিৱেশটো পূৰা কুঁৱলী কুঁৱলী হৈ আছে। গোটেই পৰিৱেশটো চাওক, ঠাণ্ডা পৰিছে। কালি মানে ভাটিবেলাখন বৰষুণ পৰিলে, পানী হৈ আছে চাওক, সেইকাৰণে গোটেই ঠাণ্ডা পৰিৱেশ। এই ৰাতিপুৱা তাকে মানে এটা ঔষধি হিচাপে এটা বস্তু খাম বুলি ভাবিছোঁ। বস্তু মানে কি আৰু পানী ইয়াত নেমু চেপি ল'লোঁ, গৰম পানী। আপোনালোকেও খাব পাৰে, এইটো ট্ৰাই কৰিব পাৰে। মই ইয়াত ট্ৰাই কৰি আছোঁ, মানে 15 দিন হৈছে আজিৰ লগত এইটো মানে এনেকৈ বনাই কৰি খোৱা। কাৰোবাৰ যদি ধৰি লওক পেট বাঢ়িছে বা যদি এক্সট্ৰা চৰ্বি আছে, তেন্তে কমাবৰ কাৰণে এনেকুৱা ধৰি লওক নেমু পানী আৰু গৰম পানী ব্যৱহাৰ কৰি তাৰ লগত হানি দিব অলপ। মই দিছোঁ, ইমান দিব নালাগে, অলপ কমাই দিব। তাৰপিছত কমাই দিয়াৰ পাছত পানীখিনি মিক্স কৰি দিলেই হ'ল। আৰু গৰমটো মানে ইমান গৰম নালাগে, নিজৰ যিমানটো ধৰি লওক গৰমত খাব পৰা যায়, অলপ কুহুমীয়া গৰম কৰি ল'ব। আৰু এয়া চাওক, কালাৰ দেখিছে। ইউজ কৰিব ধৰি লওক মিনিমাম 1 মাহ 2 মাহ ইউজ কৰিলে আপুনি অট'মেটিক ৰিজাল্টটো পাই যাব। আজি ৰাতিপুৱা এইটোৱে মানে আৰু ব্ৰেকফাষ্ট মানে কি, মৰ্ণিং খালী পেটত এনেকৈ খাব। মই ৰেডি কৰি ল'লোঁ। থেংক ইউ।